নমস্কাৰ বন্ধু মানুহসকল, মই এটা বহুত ডাঙৰ বিপদত পৰিছোঁ। এই বিপদটোৰ পৰা আপোনালোকে মোক উদ্ধাৰ কৰিব পাৰিব। নাই ভয় নাখাব, কোনো ধৰণৰ ডনেশ্যন বা কোনো ধৰণৰ টকাৰ পইচা কথা পাতিবলৈ অহা নাই। এই ভিডিঅ'টো মোৰ ইউটিউব চেনেলৰ ওপৰতে, অলপ দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। যিসকল কণ্টেণ্ট ক্ৰিয়েটাৰ বা যিসকল ইউটিউবাৰ, তেওঁ সকলোৱে গমেই পাইছে চাগে ইউটিউবত এটা প্ৰব্লেম হৈছিলে। সকলোৰে ভিউজবোৰ কমি আহিছিলে। মোৰো ঠিক একেই অৱস্থা হ'ল। মোৰো ভিউজবোৰ বহুত ডাউন হৈ আহিলে। মই ভাবিলোঁ কি হৈয়ে থাকে, ভিউজ আপ ডাউন হৈয়ে থাকে। ভাবিলোঁ একো নাই, ভিডিঅ' বনাই যাওঁ, ভিউজ আকৌ আহিব। কিন্তু মই ভবাৰ দৰে নহ'ল। মোৰ ভিউজবোৰ ওপৰলৈ নাহিলে। মই সকলো ভিডিঅ' বনাই ট্ৰাই কৰি চালোঁ, মানুহক এণ্টাৰটেইনমেণ্ট কৰা হওক, ৰ'ষ্টিং কৰা হওক। মোৰ ভিউজবোৰ একেই থাকিলে, 10টা, 15টা, 20টা, 25টা, বাই চান্স কেতিয়াবা 100টালৈকে যায়গৈ। মই ইণ্টাৰনেটত এইটোৰ ওপৰত মই বহুত চাৰ্চ কৰি চালোঁ, একো সমাধান নাপালোঁ। শেষত ভাবিলোঁ আপোনালোককে জনাওঁ এই কথাখিনি, আপোনালোকে মোক সহায় কৰিব পাৰিব। সেইকাৰণে এই ভিডিঅ' যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক, সকলোকে জনাই দিয়ক মোৰ এনেকুৱা এটা প্ৰব্লেম হৈছে বুলি, যাতে আপোনালোকে মোক আকৌ আঁকোৱালি লয়, তাকে আশা ৰাখিলোঁ। ৰ'ব এইখিনিতে আৰু এটা কথা কৈ দিওঁ, মই এখন সৰুকৈ মিনিকৈ শ্বৰ্ট ফিল্ম আহি আছে, ছাইডত দেখিছে নামটো সময়, অতি সোনকালে আহি আছে, আপোনালোকে চাবলৈ নাপাহৰিব। সকলোকে ধন্যবাদ ভিডিঅ'টো ইমানখিনি চোৱাৰ বাবে। আকৌ কৈছোঁ, ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিয়ক। আজিৰ ভিডিঅ'টো ইমানেই আছিলে।